Hello guys, welcome back to my YouTube channel and Facebook page. আপোনালোক সকলোকে মোৰ YouTube channel আৰু Facebook page নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। বৰ্তমান উপস্থিত আছো মই এটা সৰ্ণাস হোটেলত। ইয়াত অহাৰ কাৰণ এটা আছে। ইয়াত আপোনাৰ লখিমপুৰৰ বিশ্বনাথ অশোক মটৰছে এখন নতুন গাড়ী লঞ্চিং কৰি আছে মহেন্দ্ৰ। তাকে সেই লঞ্চিংত আহিছো। তাকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছো। আৰু এয়া বন্তি প্ৰজ্বলন কৰিছে বিশ্বনাথ অশোকৰ যিজন ওনাৰ তেওঁ নিজেই বন্তি প্ৰজ্বলন কৰিছে আৰু লগতে আছে ইয়াত জনপ্ৰিয় ইউটিউবাৰ ৰাজীৱ দৰিদা বিতুপন্দা আৰু জনপ্ৰিয় সিঙ্গাৰ আছে বাকি আপোনালোককো দেখাই থাকিম চাই থাকক শেষলৈকে আৰু কি গাড়ী লঞ্চিং হৈছে সকলোখিনি আপোনালোকক জনাম বাকি ভিডিঅটো চাই যাওক আৰু এটা ৰাজীৱ দাই অকমান আপোনাক হুমাবলৈ চেষ্টা কৰিছে মই এটা প্ৰাইভেট সেক্টৰত গুৱাহাটীত কাম কৰোঁ মানে আমাৰ আগৰ দৰমহাবিলাক হাতে হাতে দিয়ে তো আগদিনাখনি মই মানে ষ্টেটাছ এটা লগাই দিলোঁ কৰ্ম কৰি যাওক ফল আশা নকৰিব পাছদিনাখনি দৰমহাটো ওচৰলৈ যেতিয়া মানে ল'বলৈ যেতিয়া মালিকৰ ওচৰলৈ গৈছোঁ কালি ষ্টেটাছটো মই চালোঁ বোলে তো কাম কৰি যা ফল আশা নকৰিব বুলি কৈছে সেইকাৰণে আকৌ এইবিলাক চিৰিয়েলবিলাক কৰি থাকিবলগীয়া হয় তাকে ধন্যবাদ মই হাজু হৈ একো অহা নাই মানে কিবা কমেডি কৰিম বুলি খালি কামটো যাতে ভালকৈ হৈ যাওক আৰু মহেন্দ্ৰ যি মানে আগৰ যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডবিলাক থাকে যাতে এই ভেৰিয়েণ্টটোৱে ব্ৰেক কৰিব পাৰে তাৰে আশা ৰাখিছোঁ বাকী মোক ইয়ালৈ ধন্যবাদ নিমন্ত্ৰণ কৰাৰ কাৰণে সমূহ আমাৰ মহেন্দ্ৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু এতিয়া গাড়ীখন লঞ্চিং কৰিব গৈ আছে গাড়ীখনৰ নাম হৈছে মহেন্দ্ৰ XUV TXO Revex আৰু আমাৰ লখিমপুৰৰ মেডিকেল কলেজৰ এজন ডক্টৰে গাড়ীখন বুকিং কৰিছে প্ৰথম সেইকাৰণে ছাৰৰ হতুৱাই কেক কাটিলে ধুনীয়াকৈ কেক খাম এতিয়া তাৰপিছত এয়া আমাক দিলে পেকেট লাঞ্চ ইয়াত কি আছে খুলি চাই আপোনালোকক দেখাই আছোঁ তাৰপিছত এটা চিংৰা লালমোহন বৰফি আৰু এটা ফান্টা আৰু শেষত গানেৰে ভিডিঅ'টো শেষ কৰিলোঁ চাই এক মাহৰ শেষত হেনো মাছ লাগিল বৰফিত